হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল চুনমনিজ ব্লগ। আৰু আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। আজি যিহেতু মাঘৰ দুমাহী আৰু আজি সকলোৱে ভেলাঘৰ জ্বলাই দিব আৰু পুজি পুৰিব, সেয়েহে আমি ওলালোঁ গা পা ধুই কিনে পূৰা ৰেডি। আৰু এতিয়া আমি ভেলাঘৰ জ্বলাবলৈ গৈ আছোঁ। আহকচোন ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। এইফালে সকলোৱে জুই পোৱাত ব্যস্ত হৈছে আৰু সন্তেক পিছত আমাৰ মেজি জ্বলাই দিব। আৰু এইপিনে মেজি প্ৰজ্বলক আহি উপস্থিত হৈছে আৰু এতিয়া মেজিটো জ্বলাই দিব। মাঘ হল, আমার মেজি জ্বলি গল। সকলোৱে এতিয়া চাহ খাব। বিহু বুলি সকলোৱে লাড়ু পিঠা চাহ আনিছে আৰু সকলো ৰাইজে এতিয়া খাব। আৰু এনেকৈ আমি ভোগালী বিহুটো উদযাপন কৰোঁ মেজি ঘৰৰ ওচৰত। আৰু ময়ো খাই লওঁ দেই। আৰু চাহ তাহ খাই ল'লোঁ। আৰু এইপিনে মেজিৰ ওচৰত ইয়াত পুথি বহি আছে আৰু সমূহ ৰাইজ চলাই আহিছে ইয়াত। আৰু এতিয়া আমি ৰাইজৰ ভেলাঘৰ জ্বলাই আহিলোঁ। আৰু এতিয়া পূজাহঁতৰ ঘৰত জ্বলাম। পূজা এটা ভেলাঘৰ বনাইছে আৰু এইটো পূজাই বনাইছে। ভণ্টি প্ৰজ্বলক মানৱ দাস আৰু তেখেতক আমি এই মেজিটোৰ ভণ্টি প্ৰজ্বলক হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু তেখেতে পুৰা গা পা জুই জোতাৰ গা দিছি। পৰিবাৰ আহিব লাগে। এতিয়া আমি ইয়াত জুই ফুৰিলোঁ আৰু আগৰ পিনে যাওঁ। আৰু এটা পুঁজি জ্বলাবলৈ বাকী আছে। আমাৰ ভণ্টি প্ৰজ্বলক এইপিনে অনুভৱ কেনেকুৱা? তেলৰ ব্যৱস্থা কৰিব লাগিব নেকি? কেৰাচিন তেল বিহুৰ বতৰ খেলা চলি আছে। মাৰ আৰু এইপিনে পূজাহঁতৰ ঘৰত আহিলোঁ চাহ খাবলৈ। আৰু এইপিনে পুৰা ৰেডি হৈছে চাহ। দাদা আমাৰ মাইনা আছে, মাইনা কাপ দি আছে। এতিয়া চাহ খাব লাগে, লাল চাহ। আৰু এইপিনে পূজাই কি কৰিছে তই কি কৰিছে? মাত বোল নাই পূজাৰ। কেনেকৈ আছা হে? আৰু এতিয়া বুন্দিয়া ভুজিয়া চিৰা লাড়ু পিঠা পুৰা খাই দিওঁ। দি এতিয়া অলপ ফুৰি আহো। বক্সত গান লগাব লাগে। এতিয়া অলপ ফুৰিব আহিলোঁ আৰু ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিলোঁ। বাকী আৰু ইয়াত কি দেখুৱাম আপোনালোকক। সকলোৱে এতিয়া ফুৰিব গৈছে, এনজয় কৰিব গৈছে। কেনেকুৱা পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল।